হেল্ল' এভৰিৱান আৰম্ভ কৰিবলৈ লৈছোঁ এটা নতুন ব্লগ প্ৰকৃতিৰ মাজৰ পৰা শুনক না আমি যে গুৱাহাটী মহানগৰীত থাকোঁ ন আৰু আমাৰতো জন্ম গাঁৱতো আমি গাঁৱৰ ঘৰখন বহুত বেছি মিছ কৰোঁ বিশেষকৈ এই সময়খিনি এই যে ধান ৰোৱা সময়খিনি কিমান ভাল লাগে গোটেই গাঁওখন সেউজীয়া হৈ থাকে যদি গুৱাহাটীৰ কাষতে এনেকুৱা এটা পৰিৱেশ পাওঁ তেন্তে আৰু নাযায় পাৰিনে এয়া হৈছে চান্দুবিৰ কাষৰে এটুকুৰা ঠাই এটা ৱাটাৰফল বহুতে গৈছে বহুত যোৱা নাই আমি আজি গৈছিলোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আমাৰ অনুভৱটো আৰু এই পৰিৱেশটো চাওক না কিমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ পাহাৰ খেতি তাৰ লগতে ধুনীয়া ৰাস্তা আমি আগুৱাই গ'লোঁ খুব ভাল লাগিল ৰাস্তাটো আপোনালোকক বুজাই দিছোঁ ৰ'ব আমি যে চান্দুবি যাওঁ চান্দুবিৰ পৰা এটা ৰাস্তা বাওঁহাতে ৰাণী খামাৰ ফালে ফাটি গৈছে আপোনালোকেতো সেই ৰাস্তাটো চিনি পায়েই সেই ৰাস্তাৰে 7-8 কিলোমিটাৰমান আপোনালোক আগুৱাই যাব লাগিব আৰু আগুৱাই গৈ আপোনালোকে আৰু এটা ৰাস্তাৰে বাওঁপিনে সোমাব লাগিব তাৰ মাজতে এই চাৰ্চটো চাওকচোন বহুত বেছি ধুনীয়া ন মোৰ খুব ভাল লাগিল ৰ'ব এতিয়া ৰাস্তাটো দেখাইছোঁ কোনটো ৰাস্তাৰে আপোনালোকে বাওঁপিনে সোমাই যাব লাগিব বুজাই দিছোঁ 7 কিলোমিটাৰমান আগলৈ গৈ এই পথটো দেখিছে এইফালে আপোনালোকে আকৌ বাওঁহাতে যাব লাগিব আৰু ৱাটাৰফলটোৰ নাম মই আপোনালোকক কোৱাই নাই নহয় ৱাটাৰফলটোৰ নাম হৈছে বাৰেগাঁও ৱাটাৰফল অৱশ্যে ইয়াৰ আগলেও মানে ৰাণী খামাৰ ফালেও ৱাটাৰফল এটা আছে কিন্তু আজি আমাৰ সেইটোলৈ যোৱাই নহ'ল জানেনে ঘৰৰ পৰা ওলাওঁতেই দেৰি হ'ল আৰু ভাবিলোঁ বেলেগ এদিন আকৌ যাম ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ যাবলৈতো এটা আমাক অজুহাতহে লাগে আজি ভাবিলোঁ বাৰেগাঁও ৱাটাৰফলটোকে আপোনালোকক দেখাওঁ এই পথেৰে অলপ দূৰ আগুৱাই গৈ আমি সেই ৱাটাৰফলটো পাম আৰু খুব বেছি এক্সাইটেড হৈ আছিলোঁ ইতিমধ্যে কিছু ফটো কিছু ভিডিঅ'ছ নেদেখা নহয় আৰু বহুতে আমাক ছাজেষ্টটো কৰিছিলে বাৰু তালৈ যাব পাৰোঁ আৰু অলপ দূৰ আগুৱাই গৈ আমি পালোঁগৈ ৱাটাৰফলটো আৰু ইয়াতে আহি আমি তেওঁলোকক দিব লাগিব 30 টকা গাড়ী পাৰ্কিঙৰ কাৰণে আৰু পাৰ পাৰ্চন দিব লাগিব 20 টকা এটা টিপছ দিছোঁ এইখিনিতে আপোনালোকক এই ঠাইখিনিত নেটৱৰ্ক নাপায় গতিকে আপোনালোকে লগত কিন্তু কেছ লৈ যাব দেই অন্যথা বহুত দিগদাৰ হ'ব বাৰু আমি আগুৱাই গ'লোঁ অংকুৰৰ প্লেনিং আছিল গা ধোৱাৰ মোৰ অৱশ্যে নাছিল মই কাপোৰ অনা নাছিলোঁ আৰু যেতিয়া দেখিছোঁ যে ৰাস্তাৰে গা ধুই মানুহবোৰ আহিছে মোৰ মনটো অকণমান বেয়া নলগা নহয় এণ্ড দেন এইটো হৈছে বিখ্যাত ৱাটাৰফলটো আৰু আজি যিহেতু উইকেণ্ড আছিলে গতিকে অকণমান মানুহ নোহোৱা নহয় এইকেইগৰাকী মানুহে তাতে আছিল শ্বিলং বা মেঘালয়ৰ কম্পেৰেটিভলি কিন্তু যথেষ্ট কম তাকো উইকডেজত ভাবকচোন কিমান কম মানুহ হ'ব ন এই ঠাইখিনিলৈ কিন্তু আপোনালোক যাব পাৰে দেই আৰু অংকুৰৰ উৎপাত চাওক গা ধুবলৈ গৈ একদম ৱাটাৰফলৰ মাছ পালেগৈ আৰু তাত তেনেদৰে বহি আমাৰ কেইবা ঘণ্টাও পাৰ হ'ল অৱশ্যে মনত অকণমান দুখো লাগিছে দেই গা ধুব নাপালোঁ যে ইয়াতে ডাষ্টবিন আছে এনেকুৱা আৰু সেইফালেও ডাষ্টবিন আছে ঠায়ে ডাষ্টবিন আছে যাতে কোনো ধৰণৰ লেতেৰা ইয়াতে কৰিব নোৱাৰে ৰাস্তাটো অলপ ওখৰা গতিকে ভালদৰে ভিডিঅ' কৰা নহ'ল কিন্তু ফিফি বা ক্ৰামচুৰি গ'লে আমি যিমানখিনি ট্ৰেকিং কৰিব লাগে এনেকুৱা একোৱেই ট্ৰেকিং নাই গতিকে আপোনাৰ গাত যদি বিষ কোবো আছে আপুনি কিন্তু যাব পাৰে ৱাটাৰফলটোলৈ যিসকল ৰাইজে ইয়াতে মানে ছুইমিং কৰাৰ পিছতে চেঞ্জ কৰিম বুলি ভাবিছে ইয়াত চেঞ্জিং ৰুম আছে অংকুৰ গৈছে যিহেতু সি ছুইমিং কৰিছিলে মই কৰা নাই সি ইয়াতে গৈছে চেঞ্জিং ৰুম দুটা আছে টয়লেটো আছে অসুবিধা নাই আপোনালোকে আহিলে ইয়াতে অল কাইণ্ডছ অফ সুবিধা লাভ কৰিব আৰু এইটো ৱাটাৰফলটো দূৰৰ পৰা চাওকচোন তাৰ ভিউটো এইখিনিতে বোলো কেইটামান টিপছ দিলোঁ যদি আপোনালোকৰ ঘৰত অকণমানি সন্তান আছে আৰু আপুনি নিব পাৰিমনে নাই ভাবি আছে তেন্তে আপোনাকো আপোনালোকে নিব পাৰিব এই অকণমানিটোৱে চাওকচোন কিমান মৰম লাগি যোৱাকৈ খেলি আছে কাষত ইয়াত দেউতাক আৰু ৱাটাৰফলৰ কাষত সিহঁতি খেলি আছে আৰু এটা টিপছ দেই ইয়াত কিন্তু কেঁকুৰা আছে গতিকে সাৱধান তাৰ পৰা আমি ওলাই আহিলোঁ এবাৰ আমি যাম লোকেল ধাবালৈ উদৈৰ পৰা এসাঁজ খাম এইবোৰ হৈছে ডাষ্টবিন হয়তো দূৰত এটা ডাষ্টবিন দেখিছেনে 100 মিটাৰ দূৰে ডাষ্টবিন ৰাখিছে আৰু এইটো অংকুৰ গা চা ধুই উৎপাত এয়া এৰাবাৰী সেইফালে হাঁহ আৰু তাতে আমি কিনি ল'লোঁ এয়া তিয়ঁহ আচাৰৰ বটল এটা কিনিছিলোঁ পইচাও দিছিলোঁ কিন্তু আনিবলৈ পাহৰি থাকিলোঁ ঘৰত আহি মনত পৰিছে তাৰ পাছত আমি লোকেল ধাবালৈ আহিলোঁ এয়া জয়মতী লোকেল ধাবা 1 নং বুলি তাত লিখাই আছে বাৰু কোৱা হয় এইখনেই আচল লোকেল ধাবা আৰু এইখনে আটাইতকৈ পুৰণি এতিয়া আপোনালোকক মেনুখন দেখাওঁ
চাওকচোন প্ৰায় প্ৰতিটো আইটেমেই 100 টকা আৰু খানা যে কেনেকুৱা টেষ্টি যিসকলে খাইছে তেওঁলোকেতো জানেই লোকেল ধাবা কেনেকুৱা খানা পায় আমি অৰ্ডাৰ কৰিলোঁ এয়া হাঁহ আৰু এখন তেওঁলোকৰ থালিখন লগতে মোৱা মাছ আৰু আহোম ছোৱালী গাহৰিটো লাগিবই ন গতিকে এয়া হৈছে পোৰা গাহৰি আৰু মোৰ দেউতাৰ বাবে পলু এটা পেক কৰি আনিলোঁ দেউতাই পলু খাই খুব ভাল পায় তাৰপিছত ধুনীয়াকৈ উদৰ পৰাই এসাঁজ খাই আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ বিনন্দীয়া প্ৰকৃতিৰ মাজত খুব ধুনীয়াকৈ এটা দিন পাৰ কৰিলোঁ আপোনালোকো যাব পাৰে এটা কথা কিন্তু দেই আপোনালোকে যদি ৱাটাৰফলত সুৰাপান কৰিম বুলি ভাবিছে তেন্তে কিন্তু সাৱধান তাত সুৰাপান কৰিবলৈ নিদিয়ে বাৰু যিয়ে হওক ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে মোক ইমান বেছি মৰম দিছে আপোনালোকক বহুত 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 ধন্যবাদ আৰু যদি এনেকুৱা কিবা ঠাই যাব পাৰি ওচৰতে যদি আছে মোক আপোনালোকে কমেণ্ট বক্সত প্লিজ ছাজেষ্ট কৰিব হা বাই বাই